আহিয়ে দেখা পালোঁ ভিতৰৰ পৰিৱেশ ইমান সুন্দৰ, ভাল লাগিছে। খুবেই সুন্দৰ বিদ্যালয়খনৰ ভিতৰৰ ফালৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিৰাট ধুনীয়া, ইয়াতে দৰং ডিষ্ট্ৰিক্টৰ এখন মেপ দেখিলোঁ, এইখন আমাৰ মানচিত্ৰ, সুন্দৰ লাগিছে। বিদ্যালয়খনৰ পৰিৱেশে অতি সুন্দৰ, ভাল লাগিছে। আৰু ইফালে এইটো হয়তো মাননীয় শ্ৰীযুক্ত অৰুণ গগৈদেৱৰ দিনতে হৈছিলে। তাৰপিছত আমাৰ বসন্ত দাস সম্ভৱ আমাৰ বৰ্তমানৰ বিধায়ক বসন্ত দাসদেৱৰ উপস্থিতিত চাগে এইখন বিদ্যালয় আধাৰশিলা স্থাপন হৈছিলে। ভালেই লাগিছে। আৰু তেখেতসকলৰ এয়া বনোৱা এফালে সম্ভৱ ৰান্ধনি, দুফালে চাগে ৰান্ধে। আৰু আজি আমি আহিছোঁহে, গম পাম। গোটেই পৰিৱেশ দেখুৱাই থাকিম, সঁচাকৈ ভাল লাগিছে। পৰিৱেশটো খুব সুন্দৰ আৰু বিদ্যালয়খনৰ পৰিৱেশে অতি সুন্দৰ। আপোনালোকক দেখুৱাবলৈ অকণমান চেষ্টা কৰিছোঁ, চাওকচোন বাৰু। এইখন তেওঁলোকৰ চাগে ভাল লাগিছে, পৰিৱেশ খুব সুন্দৰ, সঁচাকৈ ভাল লাগিছে। আৰু এইটো প্ৰিন্সিপাল অফিচ, ভাল লাগিছে পৰিৱেশবোৰ। আৰু এতিয়া আমি গৈ থাকিম, দেখুৱাবলৈ চেষ্টা কৰিম। চাওক, আমি ক্ৰমান্বয়ে ভিতৰলৈ আহি আছোঁ, ভাল লাগিছে। ভাল লাগিছে এইফালৰ বিদ্যালয়খনৰ পৰিৱেশটোৱে কিবা খুব সুন্দৰ লাগিছে। আৰু এতিয়া আমি আহি পালোঁ আমাৰ প্ৰশিক্ষণৰ হলটো। আৰু গোটেই আমাৰ ইয়াতে সকলো ৰেডি হৈ আছে, আমি খালি সকলোবিলাক আহিলেই হৈ গ'ল। আৰু আপোনালোকক ইয়াৰ পিছৰবোৰ দেখুৱাই আছোঁ। আৰু আজি আমাৰ বুনিয়াদী সাক্ষৰতা আৰু এইখিনি আমাৰ বেনাৰ আজি